হে ভিউয়াৰ্স আপোনাক সকলোকে মোৰ চেনেললৈ ওয়েলকাম জনাইছোঁ আৰু যেহেতু মাঘ বিহু আহি আছে মানে মাঘ বিহু পালেহি আৰু মাজতে মাত্ৰ 2-3টা দিনহে বাকি আছে আৰু তাৰ বাবে মই আপোনালোকক সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আজি ঘৰত খাবলৈ মই সুজি আৰু বেसन দি লাৰু কেইটামান বনাইছিলোঁ একদম সহজ পদ্ধতিৰে বনাইছোঁ একদম সিম্পল কিন্তু খাই কিন্তু খুব টেষ্ট হৈছে আৰু যেহেতু একদম সবে বনাব জানি তথাপিও ভিডিওটো ফুল চাব আৰু যদি কোনোবাই মোৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰে তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক শ্বেয়াৰ এটা কৰি থৈ যাব সো আহকচোন Faded pictures on the wall where the laughter used to fall. Empty halls that echo slow. Gone the love I used to know. Broken dreams and shattered glass. Thought forever it would last. Whispers haunt the midnight air. Lonely hearts in disrepair. Where did all the magic go? Did it fade like morning glow? Love that used to light my mind, left with shadows left behind. Memories like jagged stones, cut me deep, they chill my bones. Walk through moments lost in time. Every step was silent.